নমস্কাৰ ইউনিভাৰ্চেল নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই বিশ্বজিৎ নাথে আমাৰ নিয়মীয়া শিতান কথাৰ মহলালৈ আদৰণি জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি আমাৰ এই শিতানৰ জৰিয়তে শিল্প সাহিত্য আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ একোজন বিশেষ ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰি দি তেওঁলোকৰ জীৱনৰ ইটো সিটো বহুতো কথা জনাৰ চেষ্টা কৰি আহিছোঁ। কথাৰ মহলাত এই সংখ্যা অতিথি হিচাপে উপস্থিত আছে জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ নাথ। MK প্ৰডাকশ্যনৰ জনপ্ৰিয় ভিচিডি ছবি আগুমাইত ভকতৰ চৰিত্ৰত প্ৰাণৱন্ত অভিনয় কৰা ধৰ্মেন্দ্ৰ নাথে ইতিমধ্যে ভ্ৰাম্যমানৰ বিভিন্ন মঞ্চত পাৰ কৰিছে জীৱনৰ 19টাকৈ বসন্ত। ইয়াৰ ভিতৰত হেঙুল থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ, চিৰঞ্জীৱ থিয়েটাৰ, ইতিহাস থিয়েটাৰ আৰু চিত্ৰলেখা থিয়েটাৰ অন্যতম। ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক ভাড়াঘৰ, শাহু বোৱাৰী, অপৰাধ, চুবুলি নাম্বাৰ 1 আৰু বিধৰাত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা ধৰ্মেন্দ্ৰ নাথে শেহতীয়াকৈ অসমীয়া বোলছবি ডক্টৰ বেজবৰুৱা 2টো অভিনয় কৰিছে। গুৱাহাটী ৰেডিঅ' আৰু তেজপুৰ ৰেডিঅ'ৰ নাটকৰ নিয়মীয়া শিল্পী ধৰ্মেন্দ্ৰ নাথে 100তকৈও অধিক নাটক পৰিচালনা কৰাৰ উপৰি দীৰ্ঘদিন ধৰি অঞ্চলটোত নাটকৰ সুস্থিৰ পৰিৱেশ সৃষ্টি কৰাত আত্মনিয়োগ কৰিছে। প্ৰিয় দৰ্শক, বহুমুখী প্ৰতিভা সম্পন্ন এইগৰাকী অভিনেতাৰ সৈতে আমি কথা পাতিম আৰু কথাৰ মাজে মাজে বহুকেইটা গীত শুনিম। নাথ ডাঙৰীয়া, আপোনাক আমাৰ আজি এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। পোনপ্ৰথমে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম অভিনয়ৰ সৈতে আপুনি কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত হৈ গ'ল? অভিনয় মই প্ৰথম কৰিছিলোঁ ক্লাছ 6ত পঢ়ি থাকোঁতেই। গাঁৱত তেতিয়া অগ্ৰজ দাদাসকলে দুখন মঞ্চৰ নাটক কৰে। সেই নাটকত শিশু চৰিত্ৰ থাকিলেই প্ৰথম মুখী দিছিল। সেয়াই নাটকৰ আৰম্ভণি। ক্লাছ 6, 7, 8, 9 এনেদৰে সৰু চৰিত্ৰ পালে কৰোঁ। মেট্ৰিক পৰীক্ষা দিবৰ সময়ত অভিনয় তেতিয়াতো সেইটো কমি গ'ল, অভিনয়ৰ চৰ্চাটো কমি গ'ল, পঢ়াৰ পাৰ্টেন এটা আহে যিহেতু। মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতে যেতিয়া ফ্ৰী হ'লোঁ, তেতিয়া অসমৰ বিভিন্ন অঞ্চলত হোৱা একাংকনাট প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিবলৈ ল'লোঁ। আচ্ছা, একাংকনাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন প্ৰতিযোগিতাত অসমত অংশগ্ৰহণ কৰি বিভিন্ন পুৰস্কাৰ বুটলিলোঁ আমাৰ দলটিয়ে। তাৰপিছত আকৌ কলেজত পঢ়া সময়খিনিত কলেজ উইক তাত অভিনয় কৰোঁ। কলেজ পাছ কৰাৰ পিছতে আচলতে সৰুৰ পৰাই মানে যিটো নিচা এটা হৈ আছিলে অভিনয়ৰ প্ৰতি, সেই নিচাটোৱে গৈ পিছত পেচা হ'লগৈ। গতিকে সেই ক্লাছ 6তেই মোৰ প্ৰথম আৰম্ভণি অভিনয়ৰ। অভিনয়ৰ আনুষ্ঠানিক শিক্ষা আপুনি কিবা লৈছিলে? হয়, মই 1 বছৰীয়া এটা পাঠ্যক্ৰম কৰিছিলোঁ গুৱাহাটীৰ অংকন স্কুল অফ ড্ৰামাত। 1 বছৰীয়া এটা পাঠ্যক্ৰম আছিলে অভিনয়ৰ, সকলো দিশ সামৰি লৈছিলে তাত। অভিনয়, নৃত্য, কবিতা আবৃত্তি, মূকাভিনয় সকলো সামৰি এটা এবছৰীয়া পাঠ্যক্ৰম আছিলে, য'ত আমাক প্ৰশিক্ষণ দিছিলে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আদিল হুছেইন, প্ৰয়াত শম্ভুগুপ্তা ছাৰ, বৰ্তমান ডক্টৰ বেজবৰুৱা 2ৰ পৰিচালক নিপন গোস্বামী ছাৰ, আমাৰ ভইচ সম্পৰ্কে সেই সময়ত গুৱাহাটী ৰেডিঅ'ৰ লগত জড়িত নীলু চক্ৰৱৰ্তী, অৰূপ চক্ৰৱৰ্তী, তাৰপিছত নাটক সম্পৰ্কীয় আমাৰ বাহৰুল ইছলাম, তেখেতসকলে আমাক প্ৰশিক্ষণ দিছিলে। সেই 1 বছৰীয়া পাঠ্যক্ৰমটো কৰাৰ উপৰিও মই নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা সেই সময়ত স্কুল অফ ড্ৰামাত এটা ৱৰ্কশ্বপ হৈছিলে 15 দিনীয়া। ৰবিজিতা গগৈ বা তেনেধৰণৰ শম্ভু মিত্ৰ, কলকাতাৰ পৰা আহিছিলে শম্ভু মিত্ৰ, তেখেতসকলে আমাক প্ৰশিক্ষণ দিছিলে। সেই প্ৰশিক্ষণ আনুষ্ঠানিকভাৱে মই 1 বছৰীয়া প্ৰশিক্ষণ লৈছিলোঁ আৰু ভালকৈ পাছো কৰিছিলোঁ। ভালকৈ স্কুল অফ ড্ৰামাৰ পৰা পাছ কৰাৰ পিছত মই সেই স্কুল অফ ড্ৰামাতে চিলড্ৰেন গ্ৰুপৰ ইনষ্ট্ৰাক্টৰ হৈ আছিলোঁ 4 বছৰ। আচ্ছা, গতিকে সেই ল'ৰা ছোৱালীখিনি শিকাবলৈ যাওঁতে নিজেও অধ্যয়ন কৰিবলগীয়া হৈছিল। সেই আনুষ্ঠানিক সেয়াই শিক্ষা আৰু। অভিনয়ৰ উপৰি অন্য কি বিষয়ত আপোনাৰ ৰাপ আছে? অভিনয়ৰ উপৰি মইতো খেলা ধূলাত বৰ তেনেকৈ কৰা নাছিলোঁ, কিন্তু গান গাওঁ, সৰুৰ পৰাই গান গাইছিলোঁ। কলেজত মই বেষ্ট ছিংগাৰো হৈছিলোঁ তেজপুৰ কলেজত। গতিকে গীত গাওঁ, খেলা ধূলাৰ মই কেৰম খেলি ভাল পাওঁ, মানে সেয়াই আৰু তেনেকুৱা। অভিনয়ৰ লগতে আপোনাক ৰাইজে এগৰাকী কণ্ঠশিল্পী হিচাপেও জানে। এইখিনিতে আমি আপোনাৰ পৰা এটি গীত শুনিব বিচাৰিছোঁ। ঠিক আছে। বুকু হন হন কৰে মোৰ আই, মনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই মতে তৰু আই তোৰে হৈ মই
ভ্ৰাম্যমানৰ মঞ্চত আপুনি জীৱনৰ 19টাকৈ বসন্ত পাৰ কৰিছে আপোনাক যদি সোধা হয় যে ভ্ৰাম্যমানৰ ভৱিষ্যত কি এই সন্দৰ্ভত আপোনাৰ উত্তৰ কি হ'ব ভ্ৰাম্যমানৰ ভৱিষ্যত ভাল যদিও কোভিড মহামাৰী বা অমিক্ৰন আদি যি মহামাৰী আহিছে তাৰ মাজতো এটা যোৱা বছৰ বহুকেইখন থিয়েটাৰে প্ৰায় 5-6খনমান থিয়েটাৰে সাহস গোটায় প্ৰযোজকে সাহস গোটাই ভ্ৰমণ বৰ্তমান চলাই আছে ছবি মানি গতিকে অহা বছৰ ভ্ৰমণ থিয়েটাৰ আকৌ নতুনকৈ মানে পুৰণাখিনিতো হ'ব দুই এখন নতুনকৈ এবাৰ আকৌ ওলাইছে থিয়েটাৰ সিদিনাখন পালোঁ লুইতপৰীয়া থিয়েটাৰ নামৰ এখন থিয়েটাৰ ওলাইছে আৰু দুই এখন থিয়েটাৰ ওলাইছে গতিকে ভ্ৰাম্যমানৰ হেৰি নহয় মৃত্যু নাই ভ্ৰাম্যমান চলিয়ে থাকিব যেতিয়ালৈকে অসমীয়া জাতি অসম জীয়াই থাকিব অসমৰ স্বাভিমান এই উদ্যোগ বুলিয়ে কৈছোঁ মই পৃথিৱীৰ ক'তো নাই বিৰল অসমত থকা ভ্ৰাম্যমান থিয়েটাৰ জীয়াই থাকিব আৰু ভৱিষ্যত যথেষ্ট ভাল ঠিক আছে এইবাৰ আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ভ্ৰাম্যমান থিয়েটাৰত দেখা দিয়া গ্লেমাৰ সৰ্বস্বতাই নাটকৰ পৰিপুষ্টিত কিবা অন্তৰায় হিচাপে দেখা দিছে নেকি একেবাৰে এনেকুৱা কথাটো একেবাৰে নুই কৰিবলগীয়া নহয় নুই কৰিব নোৱাৰি কিছু কিছু ক্ষেত্ৰত দিয়ে যেনে যিসকল গ্লেমাৰ শিল্পী আহে তেওঁলোকক লৈ মানে পেণ্ডেল বুক হয় তেওঁলোকক লৈ পোষ্টাৰ বনায় তেওঁলোকক লৈ আহ্বায়ক কমিটি আশা কৰে যে আমি মানুহ পাম গ্লেমাৰ শিল্পী যিহেতু আছে ছবিৰ শিল্পী আছে আমাৰ এইখন আমি আমন্ত্ৰণ জনোৱা থিয়েটাৰখনত কথাছবিৰ শিল্পী আছে VCDৰ শিল্পী আছে তেখেতসকলে আহে কিন্তু তাৰ মাজতো যিসকল যোগ্য তেওঁলোকক লৈ আমাৰ মোৰ ক'বলগীয়া একো নাই কিন্তু তাৰ মাজতে প্ৰযোজকৰ মানে অন্তৰ্দৃষ্টিৰ অভাৱত কিছুমান তাৰমানে প্ৰতিভা নথকা শিল্পীও মানে চিডি কৰিছে চিনেমা কৰিছে কিন্তু তেখেতসকলৰ মঞ্চৰ জ্ঞানৰ একেবাৰে অভাৱ তেনেকুৱা বহু শিল্পীও ভ্ৰাম্যমানলৈ পদাৰ্পণ ঘটাৰ ফলত আমাৰ নিচিনা যিখন শিল্পী আমি আজি 19 বছৰ ভ্ৰাম্যমান থিয়েটাৰতে মঞ্চতে কাম কৰি আছোঁ সেই শিল্পীখিনিৰ কাৰণে মানসিকভাৱে কিছু কষ্ট আহি পোৱা যায় কেনেকৈ কিয়নো তেওঁলোকে বেছি পইচা আমাতকৈ লৈ গুচি যায় আমি তেওঁলোকে কম পইচা পাই মানে সন্তুষ্ট থাকিবলগীয়া হয় সেইটো এটা অন্তৰায় আছে কিন্তু হ'লেও প্ৰযোজকে মানে ব্যৱসায়ৰ স্বাৰ্থত গ্লেমাৰ শিল্পীক হেৰি কৰিবই কিন্তু এতিয়া এবাৰ ভাল হৈছে যে নতুনকৈ এটা ট্ৰেণ্ড এটা আহিছে যে বহুকেইখন থিয়েটাৰে গ্লেমাৰ শিল্পীক লোৱা নাই ভ্ৰাম্যমানৰ যিসকল অৰিজিন শিল্পী তেখেতসকলক লৈ নাটক কৰাৰ মানে সাহস গোটাইছে প্ৰয়াস কৰিছে সেইটো ভাল লক্ষণ নাটকক সমাজৰ দাপোন বুলি কোৱা হয় শ্ৰেণী যিয়ে নহওক কিয় নাটকত সমসাময়িক সমাজৰ ছবি এখন দৃশ্যমান হয় কোন শ্ৰেণীৰ নাটকে দৰ্শকৰ মাজত প্ৰভাৱ পেলায় বুলি আপুনি ভাবে আচলতে যিসমূহ নাটকত সমাজ জীৱনলৈ এটা শুভ বাৰ্তা যায় এটা যদি সুন্দৰ মেছেজ দিয়া যায় মানে নাটকখন আৰু অসমৰ পটভূমি বিদেশৰ পটভূমি এটা আনি পেলাই নাটক কৰি বাৰ্তা দিবলৈ মোক কোৱা নাই কিন্তু অসমৰ যিকোনো পটভূমি কিমান সমস্যা আছে অসমত বানপানীৰ সমস্যা নিবনুৱাৰ সমস্যা এতিয়াতো নতুন নতুন কিমান সমস্যাৰ সৃষ্টি হৈছে গতিকে বানপানীক লৈ আজি বহু বছৰ ধৰি বানপানীৰ সমস্যাক লৈ পেলাই ভ্ৰাম্যমানৰ কিন্তু নাটক আমি দেখিবলৈ পোৱা নাই হয়নে নহয় এতিয়া ধেমাজিত প্ৰতি বছৰে বানপানী হয় মানে কাজিৰঙাত বানপানী হয় আমাৰ ইয়াতো বানপানী হয় আমাৰ ইয়াতো খালি আমাৰ গাঁওবোৰ ডুবাই নিয়ে খেতিপথাৰো ডুবাই নিয়ে কিন্তু সেই বানপানীৰ সমস্যাক লৈ বহু বছৰ আগতে হয়তো নাটক হৈছিল ভ্ৰাম্যমানত কিন্তু আজি আমি জনা হোৱাৰ পিছত এতিয়া মই থকাৰ পৰা বানপানীৰ সমস্যাক লৈ মই ভ্ৰাম্যমানত আজি 19 বছৰ দেখাই নাই মথাউৰি কেনেকৈ ভাঙে মথাউৰি ভাঙি পেলাই সমাজৰ মানে এখন গ্ৰাম্য সমাজৰ কিমান ক্ষতি হ'ব পাৰে তেনেধৰণৰ বাৰ্তা মানে শুভ বাৰ্তা আনি পেলাই যে কেনেধৰণে তাৰমানে সেইবিলাক প্ৰতিৰোধ কৰিব পাৰি সেই সমস্যাবোৰ কেনেকৈ মানে সমাধান কৰিব পাৰি বানপানী হ'লে ৰাইজৰ যি সমস্যা সেই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত তেনেকুৱা বাৰ্তা থকা নাটক বা নিবনুৱা সমস্যাৰ ওপৰত বাৰ্তা মানে শুভ বাৰ্তা এটা যাব লাগে নাটকৰ মাজেদি ৰাইজৰ মাজলৈ আৰু সেই শ্ৰেণীৰ নাটক যি কোনো শ্ৰেণীৰ দৰ্শকে আদৰি ল'ব মানে নতুন চামৰ পৰা একদম বৃদ্ধ আবাল বৃদ্ধ বনিতালৈকে সকলোৱে আদৰি ল'ব মুঠতে শুভ বাৰ্তা এটা থাকিব লাগে মেছেজ এটা ভাল মেছেজ এটা যাব লাগে সমাজলৈ বৰ্তমান সময়ত নাটকে শ্ৰব্য দৃশ্য আৰু পাঠ্য এই তিনিটা ৰূপতে অতি শক্তিশালী গণমাধ্যম ৰূপে চিহ্নিত হৈছে আপুনি এই তিনিটা ৰূপৰ ভিতৰত নাটকৰ কোনটো আটাইতকৈ শক্তিশালী বুলি ভাবে নিজৰ নিজৰ ক্ষেত্ৰত তিনিওটাই শক্তিশালী দেই ৰেডিঅ'ৰ নাটক শুনি আমি ডাঙৰ হৈছিলোঁ ৰেডিঅ'ৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক শুনি সেই শান্ত হৃষ্ট হৃষ্টপুষ্ট দুষ্ট মানে মহাদুষ্ট সেই নাটকসমূহ তাৰপিছত সেই সময়ত ঘৃণাই সাতোলা ইন্দ্ৰবনিয়াৰ সেই নাটকবোৰ চেতনা দাস ইন্দ্ৰবনিয়াৰ ৰেডিঅ'ত কৰা নাটকবোৰ সেই নাটকবোৰ আমি শুনিছিলোঁ হাইস্কুলত পঢ়ি থাকোঁতে সেইটো সাংঘাতিক গণমাধ্যম তাৰপিছত ভ্ৰাম্যমানত যেতিয়া দেখিলোঁ মঞ্চত দেখিলোঁ দৃশ্যত বা চিনেমাত দেখিলোঁ সেইটো এটা ভাল লাগিল আৰু পাঠ্য যিটো কৈছে আপুনি উপন্যাস পাঠ
কৰে ৰেডিঅ'ত বা যিকোনো আজিকালি সামাজিক মাধ্যমতো উপন্যাস পাঠ বহুতে কৰে এতিয়া শেহতীয়াকৈ ৰেডিঅ'ত কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমাৰ দি আছে গতিকে সেইবোৰ শুনিও আমি আপলোড হওঁ মোৰ মতে নিজৰ নিজৰ ক্ষেত্ৰত তিনিওটাই শ্ৰেষ্ঠ তিনিওটাই যথেষ্ট শক্তিশালী মাধ্যম তিনিওটাই না ডাঙৰীয়া আপোনাক অভিনয় শিল্পী হিচাপে ৰাইজে যিমান চিনি পায় আপোনাক কণ্ঠশিল্পী হিচাপে সমানেই চিনি পায় সেইকাৰণে এই মুহূৰ্তত আমি আপোনাৰ পৰা এটি গীত শুনিব বিচাৰিছোঁ ঠিক আছে মই গণশিল্পী খগেন মহন্তৰ পৰা গীত গাব খুজিছোঁ শুনক ঠিক আছে মোৰ লগত তবলা সংগ্ৰহ কৰি আছে ভ্ৰাম্যমান নাট্য জগতৰ অন্য এগৰাকী বাদ্যযন্ত্ৰী দীপক বৰা এইবাৰ মই সম্ৰাট খগেন মহন্তৰ পৰা গীত গাব খুজিছোঁ এজাৰ ফুলা দেখি বেজাৰ কিয় কল কিয় মনে মাৰি মোৰ দেহি আছেনে তোলৈ মোলৈ যিটো মৰচি এজাৰ ফুলা দেখি বেজাৰ কিয় কল কিয় মনে মাৰি মোৰ দেহি আছেনে তোলৈ মোলৈ যিটো মৰচি নাটক এখন মঞ্চস্থ কৰোঁতে নাটকতে হওক বা আঁৰ কাপোৰৰ আঁৰতে হওক অনেক ঘটনা পৰিঘটনা ঘটে যিবোৰ এখন নাটকতকৈ কোনো গুণে কম নহয় ভ্ৰাম্যমান নাট্য জগতত আপোনাৰ তেনেধৰণৰ মনত থকা কিবা ঘটনা আছে নেকি আমোদজনক ঘটনা মই হেংগলত প্ৰথম বছৰ যাওঁতে এটা ঘটিছিল মোৰ কাৰণে আমোদজনক আছিলে বাৰু কিন্তু এতিয়া আপোনালোকৰ কাৰণে কি হয় নাজানো মহেন্দ্ৰ প্ৰথাকুৰৰ অচল খুঁটি নাটকখন কৰি আছো মৰিয়নী প্ৰিমিয়াৰ্ছো চলি আছে হেঙুলৰ মঞ্চত দ্বিতীয় নিশাৰ নাটক মৃদুল চুতীয়া ৰাজীৱ গোস্বামী সুৰেন মহন্ত পাকিজা বেগম চিমি গোস্বামী মই সৰুকণ বৰা ৰামেশ্বৰ পাঠক বৃহৎ ষ্টাফ মৃদুল ভূঞা মিহিৰ জ্যোতি বৰুৱা গোটেইবোৰ আছে নাটকত মোৰ বাহিৰে তাৰমানে সকলো জ্যেষ্ঠ আৰু মই একদম কনিষ্ঠ সেই নাটকখনত অচল খুঁটি নাটকত মানে শেষৰ দৃশ্যত মৃদুল চুতীয়াৰ মৰি যায় চৰিত্ৰটো মৰি যায় তেওঁক এই হস্পিটেলৰ ষ্ট্ৰেচাৰ এখনত উঠুৱাই থোৱা থাকে মই আৰু ৰাজীৱ দা আহোঁ মানে ৰাজীৱ দা হ'ল মৃদুলাৰ ককাই আৰু মই হ'লো মৃদুলাৰ বন্ধু ৰাজীৱ দাৰ বন্ধু গতিকে মোৰো ভাই নিচিনা গতিকে আমি মানে ডেড বডিটো দাঙি ল'ব লাগে ষ্ট্ৰেচাৰখন মই মৃদুলাৰ মূৰৰ ফালে ধৰোঁ ৰাজীৱ দাই ভৰিৰ ফালে ধৰে আমি এনেকৈ উলিয়াই লৈ গুচি যামগৈ আৰু সেই এদিন সেই প্ৰিমিয়াৰ চলি থাকোঁ ছেকেণ্ড নাইট নে থাৰ্ড নাইট ষ্টেচাৰখন এনেকৈ দাঙোতেই মানে মই ভালকৈ দাঙিব নোৱাৰিলোঁ হয়তো শ্লিপ খাই পৰি গ'ল ময়ো শ্লিপ খাই গ'লোঁ মই মানে ঘপককৈ মৃদুল চুতীয়াৰ মুখতে বহি দিলোঁ মৃদুল চুতীয়াৰ মুখত ডেড বডিৰ ওপৰত বহি দিলে মৃদুল একেও বুলি চিঞৰ মাৰি দিছে দৰ্শকেও হাঁহি দিলে মই লাজ পাইছোঁ বাৰু ডেড বডিৰ কথা ক'লে তাৰপিছত আকৌ মৃদুল দাই কহিনুৰৰ মঞ্চত মোক এবাৰ এইটো আচলতে জমনি নহয় আৰু মানে আচৰিত হ'ল মোৰ কাৰণে ফাইটিং এখন চলি থাকে মৃদুল দাৰ হেমন্ত দত্তৰ খোজ নাটকখনত মৃদুল দা মই আকৌ বন্ধু সেইখনত আমি দুইজন প্ৰফেচাৰ দুইজন বন্ধু তাৰপিছত কলেজলৈ যাওঁ কলেজলৈ গৈ থাকোঁতে কলেজৰ ষ্টুডেণ্ট এটাক বেলেগ গুণ্ডাই মাৰপিট কৰি থাকে মৃদুল দাই কাজিয়াখন এৰিব প্ৰফেচাৰ হিচাপে এৰিব খোজে ময়ো এৰিব খোজোঁ সেই গুণ্ডাৰৰ লগত মৃদুল দাৰ মাৰপিট লাগে
মই মৃদুলাক এৰিব বুলি যাতে মৃদুলাই মানে মৃদুলাৰ এই টিলাকুটিটো আহি মই একদম নাকৰ এইখিনিতে পৰিলে আচ্ছা এইটো পৰি লগে লগে গোটেই ৰঙা হৈ মই বগা চাৰ্ট পিন্ধি থাকোঁ গোটেই ব্লাড পুৰা ৰঙা হৈ গ'ল মানে সঁচাসঁচি ফাইটিং হৈ গ'ল মই আচলতে মোক মাক লগা মোক কাজিয়াখন এৰিবলৈ গৈছিলোঁ আকৌ লগে লগে নেক্সট চিনটো আকৌ মোৰ আছে মই এইটো চিনত ডাইলগ নামাতি ভিতৰত সোমাই গ'ল তেতিয়া হেমন্ত দত্ত ছাৰে নিজে এক্টিং কৰিছে তুমি যোৱা মই মেনেজ কৰিম তুমি যোৱা ডাইলগখিনি মই মেনেজ কৰিম তুমি হেৰি কৰা নাকত পানী ভৰাই দিয়া কৈছোঁ নাকত পানী অলপ ভৰাই দি পেলাই অকণমান উজাই দিয়া তেতিয়া টেষ্টটো মোৰ লৈ যাব মই লগে লগে গ্ৰীণ ৰুম কৰিলোঁ যদি মই ড্ৰেছ মাছ হৈ পানী এনে নাকত ভৰাই দিলে এনেকৈ উজাই উজাই টেষ্টটো বন্ধ কৰিলোঁ তেনেকুৱা হৈছে কিন্তু মোৰ ক্ষেত্ৰত বাৰু সেয়াই কিন্তু আমি শুনা কথা দেই মই দেখা নাই বাৰমান মানে এনেকুৱা জমনি হয় এই এজন মানে অভিনেতাই ভাং খায় তেখেতৰ পকেটত মানে চিলিংটো থাকেই কিন্তু মনে মনে খায় দেই চিলিংটো থাকেই তেওঁ মানে এটা দৃশ্যত পিষ্টলটো উলিয়াই এনেকৈ গুলিয়াব লাগে ভয় খুৱাব লাগে চিনটোত সোমাই গৈ তেওঁ পকেটত হাত দিছে পিষ্টলটো নাই কমৰত হাত দিছে পিষ্টলটো নিনিলে চিলিংটোকে এনেকৈ উলিয়াই দিওঁ চিলিঙৰ মানে হেৰিটো উলিয়াই লৈ পেলাই পিষ্টলৰ নলী নিচিনা কৰি পেলাই এনেকৈ ধৰি পেলাই তেনেকুৱা হয় আৰু কিছু কিছু জমনি ধৰা পিষ্টলটো উলিয়াই লৈছে মাৰি গ'লে মিউজিকত গুলি ফুটাব লাগে টিচিয়া ফুটাব লাগে নাই ফুটোৱা ই চাই আছে মানে কিয় ফুটোৱা নাই গুলিটো কিয় দিয়া নাই ইফালে সেই কিবোৰ্ড মানে কিবা কামত ব্যস্ত হৈ আছে ইফেক্টটো দিব লাগিব ই ভাবিছে নাই কি হ'ল পিষ্টলটো ভৰাই পেলাই খুকুৰীখন উলিয়াই দিলে খুকুৰীখন উলিয়াই গুলি নুফুটিলে যেতিয়া মই খুকুৰীখনটো সানি পেলাই মাৰো এনেকৈ সানিব খুজিলে সি ঢিচিয়া বুলি কৈছে সি লগে লগে ডেড বডি পৰি দিছে পিষ্টলৰ গুলি নুফুটে খুকুৰীখন উলিয়াবলৈ ঢিচিয়া হৈ পৰিছে তেনেধৰণে বহু মানে চলি থাকে জমনি কিছুমান হৈ থাকে ভাল লাগিল আপোনাৰ নাটকৰ ক্ষেত্ৰত যি আমোদজনক ঘটনা ঘটিছে ভাল লাগিল শুনি এই মুহূৰ্তত আপুনি আপোনাৰ পৰা আমি জানিব বিচাৰিম মঞ্চ জগতৰ প্ৰিয় অভিনেতা কোন বুলি ক'লে আপুনি একেমুখে কাক ক'ব তপন দাস প্ৰিয় দৰ্শক কথাৰ মহলাত আজি আমি অভিনেতা ধৰ্মেন্দ্ৰ নাথৰ সৈতে বহু কথা পাতিলোঁ তেখেতৰ পৰা আমি বহুকেইটা গীত শুনিলোঁ ধৰ্মেন্দ্ৰ আজি এই অনুষ্ঠানলৈ অংশগ্ৰহণ কৰি আপোনাৰ কেনে লাগিল বহুত ভাল লাগিল বহুতেই আপ্লুত হ'লোঁ আৰু ধন্যবাদ থাকিল ইউনিভাৰ্চেল নিউজলৈ আৰু আপোনালোকৰ থ্ৰুৱেদি মই সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোক আৰু আগুৱাই যাওক আমাৰ দৰে সৰু চামৰ শিল্পী বুলিয়ে কৈছোঁ বাৰু মানে সকলক আৰু আগুৱাই নিয়ক আপোনালোকলৈ বহুত বহুত ধন্যবাদ পৰৱৰ্তী খণ্ডত আন এগৰাকী শিল্পীৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমি আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ আপোনালোকে যদি আমাৰ চেনেল ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেনে আমাৰ ফেচবুক পেজ লাইক কৰিব নাপাহৰিব ধন্যবাদ